নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মই চুজিৰ কেকনো কেনেকৈ বনাওঁ তাকেই চাওঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলোঁ। আজি মই চুজিৰ কেক গিলাচতহে বনাম বুলি ভাবিছোঁ, আপোনালোকে চাই থাককচোন। প্ৰথমে মই এয়া বাচন এটাত চুজি 1 কাপ লৈছোঁ আৰু এয়া 1 কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি অকণমান কুহুমীয়া কৰি লৈছোঁ, বেছি গৰম হ'লেও বেয়া। এতিয়া মই 10 মিনিটমান ঢাকি থৈ দিম। এফালে এয়া চিচাৰ পাত্ৰত মই ডিম দুটা এনেকৈ ভাঙি ল'ম। ডিম দুটা ধুনীয়াকৈ আপোনালোকে মিশ্ৰণ কৰি ল'ব। ইয়াতে মই এতিয়া চেনি আধা কাপ দিছোঁ। চেনিখিনি ধুনীয়াকৈ মিলাই ল'ব। মই যিহেতু গোটা চেনি দিছোঁ, আপোনালোকে গুড়িও কৰি দিব পাৰে। এইফালে এয়া ৰিফাইন আধা কাপ দিছোঁ। যিমান পাৰে আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব। ইয়াতে মই এতিয়া চুজিৰ মিশ্ৰণখিনি ৰিফাইন আৰু কণীৰ যিটো মিশ্ৰণ আছিলে একেলগে সংমিশ্ৰণ কৰি ল'লোঁ। যিমান পাৰে আপোনালোকে মঠি থাকিব, কিমান ধুনীয়া হৈ গৈছে দেখিছে নহয়। এনেকৈ যিমান পাৰে ফেটি ল'ব, তেতিয়া বহুত ধুনীয়া হয়। কেকটো স্পঞ্জি হ'ব, একেবাৰে চফ্ট হয়, খাবলৈ খুব ভাল। এয়া মই গিলাচত ৰিফাইন দি এতিয়া ময়দা ছটিয়াই লৈছোঁ ওপৰত। মই গিলাচ 3টা লৈ লৈছোঁ, কিমানখিনি হয় নাজানো বাৰু, চাই থাককচোন। এতিয়া মই ঢালি দিম কেকৰ মিশ্ৰণখিনি। এতিয়া মই ইয়াত দুটাতহে হ'ল, এটা যিহেতু বেছি হৈ থাকিলে, কম আছিলে মিশ্ৰণ মোক কম আছিলে, সেয়া দুটাতে দিলোঁ। এইফালে মই কুকাৰত নিমখ দি মই গৰম কৰি থৈছিলোঁৱে। এতিয়া মই প্লেট এখন তাত বহাই দি এতিয়া মই গিলাচকেইটা তাতে দি দিছোঁ। যিহেতু কুকাৰ গৰম হৈ আছিলে, এতিয়া মই ঢাকনখন দি দিলোঁ। ঢাকনখন দি 30 মিনিটমানৰ পিছত মই ঢাকনি দাঙি চাম। এয়া দেখিছে নহয়, মোৰ কেক হৈ গৈছে। কিমান ধুনীয়াকৈ ফুলি আহিছে দেখিছে নহয়। চাওক, আধা ঘণ্টাৰ পিছত মই খুলি চাইছোঁ। আপোনালোকে অকণমান ঠাণ্ডা হ'বলৈ দিব, মই যিহেতু সোনকালে উলিয়াই দিলোঁ, আধা ঘণ্টা হ'ল। দেখিছে নহয়। এতিয়া মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম। একেবাৰে চফ্ট হয়। আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী আছে, সিহঁতিও খাই খুব ভাল পাব। এনেকৈ আপোনালোকে বনাই দিব পাৰিব। দেখিছেনে কিমান স্পঞ্জি হৈছে, একেবাৰে কোমল, খাবলৈও বহুত টেষ্টি হয়, বৰ ধুনীয়া। এনেকৈ আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাব পাৰিব আৰু নিজেও খাই খুব ভাল পাব। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ বা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।